মই দীপদীপ বৰা আৰু আজি আমি NAG নিউজ আহি উপস্থিত হৈছিলোঁ এই অসম সাহিত্য সভাৰ যি নাৰায়ণপুৰ অধিৱেশনস্থলীত উপস্থিত হৈছিলোঁ। কিন্তু আজি নাৰায়ণপুৰ অধিৱেশনস্থলীত আমি মহিম খুৰাক লগ পালোঁ, যি আচলতে ইনষ্টাগ্ৰামেই হওক বা ফেচবুক হওক সকলোতে জনপ্ৰিয় আৰু সকলোৱে মৰমতে মহিম খুৰা বুলি মাতে। আমি তেওঁক পাইছোঁ, আমি তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। অকণমান তোমাৰ ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। NAG নিউজ হয়, NAG নিউজলৈ মোৰ স্বাগতম থাকিল আৰু তোমালোকে যে আহি মন্দিৰত পালাহি, আমি লগ পালোঁ ন, আৰু ভাল লাগিছে। সাহিত্য সভালৈ আহিছিলোঁ, সাহিত্য সভাত চাইছোঁ এনেই ৰাইজৰ সকলো ৰাইজৰ, কিন্তু সকলোবিলাক ৰাইজ সাহিত্য সভা চাবলৈ অহা নাই, সভা চাবলৈ মিটিং চাবলৈ অহা নাই, প্ৰায়বিলাকেই আহিছে এনেই মেলা চাবৰ কাৰণে দেই। তাকে চালোঁ, চাই ভাল লাগিলে আৰু ময়ো চালোঁ আৰু তোমালোকো আহিছে চাবলৈ ন। আপুনি প্ৰথমবাৰৰ কাৰণে আহিছিলে নে আহি আছে? মোৰ ডিউটি আছিলে, ইয়াৰ দিনত ডিউটি, ৰাতি হ'লেও মই ফ্ৰী। কিহৰ ডিউটি আছিলে আপোনাৰ? মেডিকেল আছে নহয়। আপুনি মেডিকেলত কৰে যিহেতু, হয়। এতিয়া কেনেকুৱা লাগিছে গোটেই নাৰায়ণপুৰতে আপোনালোকৰ? ভাল লাগিছে। নিজৰ স্থানীয় জেগাতে যেতিয়া সাহিত্য সভাখন হ'ল, আহি খুব বহুত মজা লাগিছে আৰু সকলো ৰাইজক লগ পাইছোঁ, বিভিন্ন ৰাইজক লগ পাই আৰু তেওঁবিলাকৰ লগত কথাও পাতিছোঁ, কিছুমান ভাল লাগিছে। কেনেকুৱা আপোনাক দেখি পেলাই মানুহে চেলফি লৈছে? মইতো সেই য'ত ডিউটি কৰি থাকোঁ দিনত মই সেইডোখৰ থাকিবলৈ সুবিধা নাপাওঁ, পুৰা চেলফি হাঁহিও উঠে, লাজো লাগে, বেয়াও লাগে, তাৰ মাজত দি থাকোঁ আৰু যা। এতিয়া আপুনি ভিডিঅ' চিডিঅ' বনাই আছেনে? বনাই থাকোঁ এতিয়া বনাই আছে, এতিয়া ইনষ্টাগ্ৰামতে বনাই আছে, এতিয়া ইনষ্টাগ্ৰামৰ ৰিলচ। হয়, শেহতীয়াকৈ কোনটো আপোনাৰ বেছিকৈ পপুলাৰ হৈছে? এতিয়া পপুলাৰ হ'লে মোৰ প্ৰায় ভিডিঅ'ই পপুলাৰ হয়, এতিয়া মই কোনোটো কম তেনেকৈ। আৰু এতিয়া শেহতীয়াকৈ তাৰমানে কি হ'ল, মই আজি ইয়াৰ পৰা ডিউটিৰ পৰা গৈ মোৰ ল'ৰাটোৰ যি জন্মদিন আছিল, জন্মদিনত গৈ মই যিটো জেগাত এই জন্মদিন পাতিছিলোঁ, তাত গৈ এখন তাৰমানে এনেই ল'ৰা ছোৱালী যে খেলে, খেলাবিলাকৰ এনেকুৱা জেগা আছে, তাতে উঠি এটা ভিডিঅ' বনাইছিলোঁ। এটা কথা দেখিছোঁ, কিন্তু আপোনাৰ মুখখন কিন্তু একদম তামোলেৰে হেৰি হৈ আছে একেবাৰে। অসমীয়া চিন কিহত? হয়, তোমাক মই কিন্তু অসমীয়া বুলি ক'বই নোৱাৰি। অসমীয়া চিন হ'ল সদায় তামোলে চেলেঙি বৈ থকা মানুহজনক দেখি ভাল লাগে। কিমান সময়ত তামোল আপোনাৰ যায়গৈ? দিনটো মই 3টামান তামোল যদি মই কাটি লওঁ, দিনটো চলি যায়। দিনটো চলি যায়। পিয়ৰ অসমীয়া মানে? হয়, পিয়ৰ আমি অসমীয়া কাৰণে অসমীয়া ৰূপ তামোলত। পুৰা যিহেতু অসম সাহিত্য সভা স্থলীত আমি উপস্থিত আছোঁ, কি ক'ব, কেনেকুৱা লাগিছে মানুহৰ ভিৰ বা সাহিত্য প্ৰেমী সকলোলৈ কি আপোনাৰ অনুৰোধ থাকিব, কি আহ্বান জনাব আপুনি? সাহিত্য প্ৰেমী সকলোলৈ বহুত ভাল লাগিছে আৰু বহুত ইমান মিটিং চিটিংবিলাকো দেখি আছোঁ, কৰি আছোঁ। আৰু ডিউটিৰ কাৰণে মই মিটিংবিলাক সবিশেষ চাবলৈ নাপাওঁ, মাজে মাজে আহি চাওঁ, ডিউটিৰ পৰা আহি মাজতে আপোনাৰ চাই যাওঁ। কিন্তু ভাল লাগিছে যে ইমান যে আমাৰ সাহিত্য প্ৰেমী ৰাইজ আছে, সকলো লগ কৰি আছে পাইছোঁ। শদিয়াৰ পৰা দুপৰীয়া ৰাইজক লগ পাইছোঁ আৰু বহুত ভাল লাগিছে দেই। তেওঁলোকলৈ বহুত নমস্কাৰ থাকিল আৰু ভাল লাগে। আৰু এটা কথা সুধো, যদিও সুধিব নালাগে, যিহেতু এই মানে পৰিৱেশটো সোধা সেইটো প্ৰশ্নৰ হেৰি নহয়, কিন্তু আপোনাৰ ভিডিঅ'বিলাকত দেখা যায় যে বিভিন্ন ধৰণে বৰ অশ্লীল কমেণ্ট কৰে, কিন্তু আপোনাৰ তেওঁলোকৰ প্ৰতি সদায় কিন্তু ৰিপ্লাইটো খুব হাঁহি মুখেৰে আপুনি কিন্তু দি আহিছে। তাৰমানে কি হৈছে, কি ক'ব অশ্লীল কমেণ্ট যিসকলে দিয়ে সেইসকলৰ আপোনাৰ প্ৰত্যাহ্বানটো কি হ'ব? তাৰমানে কি হয়, মই ভাবোঁ সদায় যিকোনো এটা কাম কৰিবলৈ যাওঁতে ভাল আৰু বেয়া দুটা গুণ মানুহৰ থাকিব লাগিব। আৰু 10 আঙুলিটো সমান নহয়, কিছুমানে মোক বেয়া পায়, কিছুমানে ভাল পায়, আৰু ভাল পোৱা সংখ্যা সৰহ, সেইকাৰণে মই ভিডিঅ' বনাইছোঁ। যদি বেয়া পোৱা সংখ্যা সৰহ হ'লহেঁতেন মই তেওঁ ভিডিঅ' নবনাওঁ, কিন্তু ভাল পোৱা সংখ্যা সৰহ, সেইকাৰণে মই ভিডিঅ'বিলাক বনাওঁ আৰু সদায় দি আছোঁ। তোমালোকে দেখি আছা, হাঁহিয়ে থাকিব আৰু যিদিনাখনে জীয়াই থাকিম সেইদিনাখন দি থাকিম। মই বেয়াবিলাকক কষ্টই নিদিওঁ। আপোনাৰ বেয়া কমেণ্টে কেতিয়াও আপোনাক মানে মনটো আপোনাক স্থিৰ কৰিব নোৱাৰে? নাই, মোৰ বেয়া কমেণ্ট আহিলে ভাল লাগে, কিন্তু মনটো অকল জোৰ চাহে গাত। তুমি এইভাগেহে কৈছা, মই এইভাগে বনাওঁচোন, কি বুলি ক'বা নো, মই সেইটোৱে চাওঁ। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিলে মহিম খুৰা বুলি আমি মাতিছোঁ, মহিম বৰুৱা। আৰু সকলোতে আচলতে জনপ্ৰিয়, টিকটকত তেওঁ জনপ্ৰিয় আছিলে, তাৰপিছতে তেওঁ টিকটক যেতিয়া বন্ধ হৈ গ'ল, তাৰপিছত ইনষ্টাগ্ৰামৰ ৰিলছত, সেই ইনষ্টাগ্ৰাম ৰিলছে ফেচবুকতো তেওঁ আপলোড দিয়ে, সকলোতে তেওঁ জনপ্ৰিয়। তেওঁ ইতিমধ্যে এজন চিকিৎসা বিভাগৰ তেওঁ কৰ্মীও। অসম সাহিত্য সভাত তেওঁ যদিও আমি লগ পাইছোঁ এনেকৈ, অসম সাহিত্য সভাত তেওঁ কিন্তু দায়িত্বটো আছিলে। এতিয়া দায়িত্ব সময়তে ঘৰলৈ যাবলৈ ওলাওঁতে আমি হঠাতে লগ পালোঁ আৰু এই হাঁহিৰ খুৰাক জগোৱা এই মানুহজনৰ লগত আমি এটা ইণ্টাৰভিউ গ্ৰহণ কৰিলোঁ। আমি ভাবোঁ আপোনালোকে ইণ্টাৰভিউটো চাই ভাল পাব। আৰু মই নাৰায়ণপুৰৰ পৰা দীপদীপ বৰাই এই অসম সাহিত্য সভাৰ স্থলীৰ পৰা এই খুৰাৰ সৈতে কথা পাতিবলৈ যত্ন কৰিলোঁ। নিশ্চয় আপোনালোকে ভাল পাব।